মোৰ লগত আছে অসীম দা পুহুৰী ফেচবুক পেজৰ লগতে ইউটিউব চেনেল আছে পুহুৰী নামৰ এটা ইউটিউব চেনেল আছে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব যিকোনো অসীম দা কেনেকুৱা লাগিছে কি ক'ব খুব ভাল লাগিছে মানে আমাৰ বিশেষকৈ ভাল লাগিছে আপুনি দেখিছে ইমান চাফা গোটেই পৰিৱেশটো খুব সুন্দৰ আৰু এটা কথা মই তাতকৈ বেছি এটা অনুভৱ কৰিছোঁ এইটো কথা যে আমাৰ এখন গাঁৱত যেতিয়া এনেধৰণৰ বস্তু এটা নাথাকে আমি কোনো চৰকাৰকে হওক বা স্থানীয় কোনো অইল হওক এনেধৰণৰ কোম্পানীক আমি বিচাৰোঁ তেতিয়া তেওঁলোকে যেতিয়া আমাক দিয়ে এনেধৰণৰ ক্লাবেই হওক বা লাইব্ৰেৰী হওক যিয়ে হওক দিয়াৰ দুদিনমান পিছলৈকে গাঁওখনত খুব গৌৰৱ অনুভৱ কৰোঁ আমি যে হয় আমাৰ গাঁওখন অকণমান আৰু গাঁৱৰ পৰিৱেশত এনেকৈ আগতে ক'ৰবাত দেখিছে নাই গাঁৱৰ পৰিৱেশত দেখা নাই প্ৰথমবাৰ দেখিছোঁ নহয় গাঁৱৰ পৰিৱেশত আছে এইটো নথকা বস্তু নহয় কিন্তু আমাৰ এই অঞ্চলত মই তাকে তোমাক ক'ব গ'লো গাঁৱৰ পৰিৱেশত তুমি ক্লাব হওক লাইব্ৰেৰী হওক বহুত দেখিবা দুদিনলৈকে খুব সুন্দৰকৈ মানুহে ৰাখে তাৰপিছত তাক চোৱা চিতা কৰা কাৰো আহৰি নাই সেই বস্তুটোৱে তোমাক ক'বলৈ গ'লো দিয়াৰ পাছত মানে দুদিনমান খুব গৌৰৱ কৰোঁ গাঁওখন উন্নতি হ'ল নতুন এটা বস্তু আমি পালোঁ কিন্তু তাৰ পিছৰ নাৰাখে তাৰ পিছৰ অৱস্থাটো খুব বেয়া লগা লাহে লাহে এই অনুষ্ঠানটো নাইকিয়া হৈ যায় বা ধ্বংসৰ গৰাহলৈ গুচি যায় কিন্তু তেওঁলোকে বাঁহেৰে সজোৱা এই ঘৰটো খুব ধুনীয়াকে ৰাখিছে সেইটো বস্তু খুব ভাল লাগিলে একদম আৰু টেঙাখাটা একদম ভিতৰুৱা গাঁও মন চুই গ'ল সেই বিশেষ কাৰণটো আৰু ইমান ডিচিপ্লিনকে ৰাখিছে কিতাপবিলাক খুব ভাল এনেদৰে দেখিবলৈ পাইছে কিতাপবিলাক বাঁহৰ আলমাৰী দুটা ষ্টেপত ৰাখিছে কিতাপসমূহ ইয়াত আপুনি ইংৰাজী কেইটা ভাষাতে কিতাপসমূহ আমি দেখিবলৈ পাইছোঁ আটাইকেইটা ভাষাৰে কিতাপ আছে ইয়াতে তো যি কি নহওক আজি এই কুঁহিপাত লাইব্ৰেৰীৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ স্থানীয় কোনো লোকে সদাশয় ব্যক্তিয়ে যদি এই লাইব্ৰেৰীটোলৈ সাহায্য বুলি নকয় বিশেষকৈ কোনোবা যদি সদাশয় ব্যক্তিয়ে এই লাইব্ৰেৰীটোলৈ দুই এখন পুথি যদি আগবঢ়াম বুলি ভাবিছে তেন্তে মোৰ সৈতে যোগাযোগ কৰিলেও হ'ব কমেণ্টৰ জৰিয়তেও জনাব পাৰে বিশেষভাৱে আজি মই এই স্থানীয় লোক কাকো লগ নাপালোঁ আমি ভাবিছোঁ যে অন্য এদিন আহি ভালদৰে আমি ইয়াতে আহিম আৰু আহি এখন কিতাপৰ যোগাৰ কৰি এই লাইব্ৰেৰীটোলৈ যাতে আমি আগবঢ়াব পাৰোঁ এইটোৰ কথা চিন্তা কৰিছোঁ যাতে এই অঞ্চলৰ এই ঠাইখিনি কণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সাধু কিতাপেই হওক মোৰ ফালৰ পৰা বিশেষভাৱে অনুৰোধ জনাইছোঁ যদিহে কোনো সদাশয় ব্যক্তিয়ে এই লাইব্ৰেৰীটোৰ বাবে কিবা সাহায্য গ্ৰন্থ বা পুথি আগবঢ়াব বিচাৰে তেন্তে মোৰ সৈতে যোগাযোগ কৰিলেও হ'ব কমেণ্টৰ জৰিয়তে জনাব যি কি নহওক ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ ভাল লাগিলে এনে এটা চাফ চিকুণ পৰিৱেশ